দুয়ো বান্ধৱী বহু দিনৰ পাছত একেলগে এনেদৰে। আচলতে আমাৰ আইতাই কোনোবা আহিলে খুব ভাল পায়। কোনোবা আহিলেই কথা পাতিবলৈ এটা লগ পায়। তাতে আজি আকৌ বান্ধৱী আহিছে। কিমান যে কথা পাতিছে তেওঁলোকে, জীৱনৰ কথা, হাঁহি কান্দোন, প্ৰাপ্তি অপ্ৰাপ্তি। আমি প্ৰায়ে এষাৰ কথা ভাবোঁ যে আমি অকলেই কটাব পাৰিম জীৱনটো, অকলেওতো থাকিব পাৰি মানুহ। কিন্তু এই কথাষাৰ ইমান সত্য নহয় বা সহজ নহয়। মানুহৰ খুব প্ৰয়োজন হয়। নিজৰ বুকুৰ ভিতৰত গাজি গুমৰি থকা দ্বিধাবোৰ উজাৰি দিবলৈ মানুহ লাগেই। কথাবোৰ বুজাবলৈ, কথাবোৰ শুনিবলৈ মানুহ লাগে। চাওকচোন, ইমান যে কথা পাতিছে তেওঁলোকে, কাষৰে পৰা ময়ো তেওঁলোকৰ কথাবোৰ শুনি আছিলোঁ। জীৱনৰ কথা কিমান যে ভাল লগা।